মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই দশম শ্ৰেণী অসমীয়া ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয় চন্দ্ৰৰ ওপৰত আমি আলোচনা কৰিম। গতিকে তোমালোকে সকলোৱে বহি উলিয়াই লোৱা, প্ৰয়োজনীয় কথাবিলাক লিখি যাবা আৰু মোৰ কথাবিলাক মনোযোগেৰে শুনি যাবা। বহি উলিয়াই লোৱা, আমি আজি চন্দ্ৰৰ ওপৰত আলোচনা কৰিলোঁ। চন্দ্ৰ নিশ্চয় তোমালোকে কবিতাবোৰ শুনিছা। এটা কবিতা শুনাচোন। দীপলি পেটি ৰূপহী ছোৱালী কাষত কলহ লৈ, আবেলি পৰত নদীৰ পাৰত নিতৌ মলে গৈ, আহাকিৰ অপূৰ্ব ৰূপৰ মাধুৰী দৰ সন্মুকুতা পাতি, পকাবিম ফলৰ সাদৃশ্য লাৱণ্য হেঙুলীয়া উঠি দুটি। কবিতাৰ পংক্তিটো ভাল লাগিছে না বাৰু? একেদৰে তোমালোকে পাই অহা এটা কবিতা চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ নিয়ৰ নামৰ কবিতাটো মই প্ৰথম পংক্তিটো লিখিছোঁ, তোমালোকে চোৱাচোন। তোমালোকে বহিত লিখি যাবা। লিখি লোৱা, মুকুতা মুকুতা মণিটি, মুকুতা মণিটি পাহিত পাহিত জিলিকে, পাহিত জিলিকে। লিখিছানে? ফটিক ফটিক পানীত পানীত ধোৱা। লিখি ল'বা দেই তোমালোকে। ধোৱা নিশাৰ নিশাৰ তৰা এটি, নিশাৰ তৰা এটি সৰিয়েহে আছে, সৰিয়েহে আছে আছে সৰগত টোপনি যোৱা, সৰগত টোপনি টোপনি যোৱা। দুডাল আঁচ দিবা। কবিতাটো কেনেকুৱা লাগিছে বাৰু? মুকুতা মণিটি পাহিত জিলিকে, ফটিক পানীত ধোৱা, নিশাৰ তৰা এটি সৰিয়েহে আছে, সৰগত টোপনি যোৱা। শব্দবিলাক দেখিছানে কিমান সুন্দৰ? আৰু শেষৰ শব্দটোলৈ মন কৰিছানে বাৰু তোমালোকে? ধোৱা আৰু যোৱা। এই শব্দ দুটা কি? ছন্দোবদ্ধ শব্দ, নহয়নে বাৰু? এতিয়া এই ছন্দোবদ্ধ শব্দৰ লগত কেনেকুৱা বস্তুটো চোৱা। মুকুতা মণিটি পাহিত জিলিকে, ফটিক পানীত ধোৱা। অৰ্থাৎ মুকুতা পাহিতি বুলি কোৱা নাই, মুকুতাৰ লগত মণিটি আনিছে। আৰু লয়বোৰ দেখিছানে? মুকুতা মণিটি পাহিত জিলিকে, ফটিক পানীত ধোৱা, নিশাৰ তৰাই হেতি সৰিয়েহে আছে, সৰগত টোপনি যোৱা। এই যিটো লয়, যিটো গতি আৰু যিটো ইমান ধুনীয়াকৈ সজাই থোৱা শব্দবিলাক আৰু শেষৰ এই মিলিত শব্দবিলাক, এই গোটেইবিলাক এনেকে মিলি থকাকে আমি ছন্দ বুলি কওঁ আচলতে। বুজি পাইছা? এতিয়া ছন্দ কাক বুলি ক'লে আমি এটা কথা লিখিব পাৰিম। এইবিলাক কি আছে যে নিয়মিত, লিখি লোৱা বহি তোমালোকে সূত্ৰটো। নিয়মিত নিয়মিত লয়যুক্ত, নিয়মিত লয়যুক্ত সুপৰিমিত, সুপৰিমিত পৰিমিত ধ্বনি ধ্বনি বিন্যাস, বিন্যাস মানে সজোৱা, ধ্বনি বিন্যাসে ছন্দ। ছন্দ প্ৰথম দ্বিতীয় ছ নহয় দ্বান্দ চন্দ্ৰ। ইটো হ'লে আকৌ আকাশৰ চন্দ্ৰ হ'ব। গতিকে নিয়মিত লয়যুক্ত, নিয়মিত লয়, নিয়মিত বুজিছেনে? মুকুতা মণিটি পাহিত জিলিকে, এটা নিয়মিত লয়। সুপৰিমিত মানে শৃংখলাবদ্ধ। মুকুতাৰ লগত পাহি অহা নাই বা জিলিকে অহা নাই, মুকুতাৰ লগত মণিটিহে আহিছে। ই এটা সুপৰিমিত কি? ধ্বনি বিন্যাস, ধ্বনি মানে শব্দ, বিন্যাস মানে সজোৱা, তেনেকে সজোৱা
আৰু শেষৰ আখৰবিলাকৰ মিল থকা এই এনে ধৰণৰ কবিতাক আমি কি বুলি কওঁ এই এনে ধৰণৰ বিষয়টোকে আমি ছন্দ বুলি কওঁ আচলতে এটা ছন্দ কাক বোলে বুলি ক'লে আমি লিখি নিয়মিত লয়যুক্ত সুপৰিমিত ধ্বনি বিন্যাসেই ছন্দ গতিকে এই ছন্দ তোমালোকে পালা মই এতিয়া এই সূত্ৰটো মহাৰি দি বেলেগ এটা লিখিছো আকৌ চাবা দেই এইটো মই মহাৰি দিছো এটা বেলেগ আৰু এটা লিখিম তোমালোকে চোৱাচোন কি লিখিম সেইটো মই ঐ অনৱগুণ্ঠিতা ঐ তোমালোকে লিখি ল'বা ঐ অনৱগুণ্ঠিতা গুণ্ঠিতা ঐ অনৱগুণ্ঠিতা ফুল্ল শিখৰিণী ফুল্ল ফুল্ল শিখৰিণী শিখৰিণী ৰঞ্জী মণিকৰ্ণিকা লিখি লৈছা না তোমালোকে লিখি ল'বা দেই মণিকৰ্ণিকা ৰঞ্জী মণিকৰ্ণিকা হৰিত মেখলা আশা শুভি শুভ্ৰবেশে আশা শুভি শুভ্ৰবেশে কৰি সুৰভিত লোহিতৰ তীৰভূমি শ্যামল বননী এতিয়া দেখিছানে যে ঐ অনৱগুণ্ঠিতা গুণ্ঠিতা মানে উৰণি অনৱ মানে নোলোৱা কবি কল্পনা কবি ৰঘুনাথ চৌধুৰীয়ে গিৰি মল্লিকা নামৰ কবিতাত কল্পনা কৰিছে ঐ অনৱগুণ্ঠিতা ফুল্ল শিখৰিণী ৰঞ্জী মণিকৰ্ণিকা হৰিত মেখেলা আশা শুভি শুভ্ৰবেশে কৰি সুৰভিত লোহিতৰ তীৰভূমি শ্যামল বননী অৰ্থাৎ এই মেখলা আৰু বননী এই শব্দটো তোমাৰ কিবা মিল দেখিছানে নিশ্চয় শব্দকেইটা মিল নাই শব্দ দুটাৰ মিল নাই গতিকে ইয়াত কিন্তু মিল আছে ধোৱা আৰু যোৱা মিল আছে মেখলা আৰু বননী মিল নাই এই মিল নাইকিয়াটো তাক কি বুলি কয় অমিত্ৰাক্ষ চন্দ্ৰ আৰু এনেকে মিল থকা বিলাকক মিত্ৰাক্ষ চন্দ্ৰ বুলি কোৱা হয় গতিকে এইদৰে মিল থকা বিলাকক আমি মিত্ৰাক্ষ চন্দ্ৰ বুলিম আৰু এনেকে মিল নথকা বিলাকক আমি অমিত্ৰাক্ষ চন্দ্ৰ বুলিম এতিয়া তেতিয়াহ'লে আমি চন্দ্ৰ কাক বোলে পালো এতিয়া চন্দ্ৰ দুবিধ পালো আমি কি আছিলে চন্দ্ৰ কেইবিধ হ'ব তেতিয়াহ'লে আমাৰ দুবিধ হ'ব এবিধ হ'ব মিত্ৰাক্ষ চন্দ্ৰ এটাক আমি মিত্ৰাক্ষ চন্দ্ৰ বুলি কম মিত্ৰাক্ষৰ বা মিলিতান্ত্ৰ চন্দ্ৰ আৰু ইটোক কম আমি অমিত্ৰাক্ষৰ বা অমিলিতান্ত্ৰ চন্দ্ৰ এই চন্দ্ৰ দুবিধ তোমালোকে মনত ৰাখিবা মিত্ৰাক্ষ আৰু অমিত্ৰাক্ষ এটা মিত্ৰাক্ষ চন্দ্ৰ কাক বোলে যে মিত্ৰাক্ষ চন্দ্ৰ কাক বোলে তোমালোকে চোৱা যে যিটো স্তৱকত দুটা চৰণ থাকে এইটোক আমি চৰণ বুলি কম এটা চৰণ দুটা চৰণ বা পাত ইয়াৰ নাম এইটো আমি 1 নম্বৰ চৰণ বুলি কম এখিলেকে আৰু এইটোক আমি 2 নম্বৰ চৰণ বুলি কম লিখি ল'বা গতিকে 1 নম্বৰ চৰণ আৰু 2 নম্বৰ চৰণ এই দুটা চৰণ থাকিব আৰু প্ৰতিটো চৰণৰ প্ৰথমটো চৰণৰ শেষ আখৰ আৰু দ্বিতীয়টো চৰণৰ শেষ আখৰৰ মিল থাকিব এইদৰে মিল থকা বিলাকক আমি কি বুলি কম মিত্ৰাক্ষ চন্দ্ৰ বুলি কম এটা তোমাল লিখিব পাৰিবা যে যি চন্দ্ৰত দুটা চৰণ থাকিব প্ৰথম চৰণৰ শেষ আখৰ বা অন্ত্য আখৰ আৰু 2 নম্বৰ চৰণৰ অন্ত্য আখৰ মাজত মিল থকাকে আমি মিত্ৰাক্ষ চন্দ্ৰ বুলি কোৱা হয় আৰু দ্বিতীয়টো লিখিব পাৰিবা যে য'ত দুটা চৰণ থাকিব প্ৰথমটো চৰণৰ শেষৰ আখৰ আৰু দ্বিতীয়টো চৰণৰ শেষ আখৰৰ মিল নাথাকে তাকে আমি অমিত্ৰাক্ষৰ বা অমিলিতান্ত্ৰ চন্দ্ৰ বুলিব কম বা চন্দ্ৰ বোলে ক'ব পাৰিবা অমিত্ৰাক্ষৰ মানে যিটো মিল নাই
মিলিতান্ত য'ত মিলি অন্ত আখৰৰ মিল নাই তেনেকে মিত্ৰ অক্ষৰ য'ত অক্ষৰ মিল আছে শেষৰ বা মিলিতান্ত য'ত মিল আছে তাকে মিত্ৰাক্ষৰ আৰু অমিত্ৰাক্ষ চন্দ্ৰ বুলি কোৱা হয় মিত্ৰাক্ষ চন্দ্ৰ বা মিলিতান্ত চন্দ্ৰ আৰু অমিত্ৰাক্ষ চন্দ্ৰ বা অমিলিতান্ত চন্দ্ৰ এই চন্দ্ৰৰ ওপৰত আমি তোমালোকক ক'লো এনেকুৱা বহুত পাবা আৰু বহুত পাম আমি গতিকে আমি মিত্ৰাক্ষ চন্দ্ৰ অমিত্ৰাক্ষ চন্দ্ৰ পালো মিত্ৰাক্ষ চন্দ্ৰ আমাৰ ইমানেই ভাগ আৰু অমিত্ৰাক্ষ চন্দ্ৰ আমি ইমানহে এটা জানিলেই হ'ব তোমালোকে আৰু পাছত আমি বহুত জানিম স্পন্দিত গদ্য বা এটা কি মাত্ৰাবৃত্ত চন্দ্ৰ স্বৰবৃত্ত চন্দ্ৰ স্পন্দিত গদ্য চন্দ্ৰ এনেকুৱা আমি কিছুমান চন্দ্ৰ পাম আমি ডাঙৰ হ'লে পঢ়িম এতিয়া আমি এইটো পঢ়িলে হ'ব ইয়াৰ আৰু তোমালোকে চাবা যে চন্দ্ৰধৰ বৰুৱাই প্ৰথম এই অমিত্ৰাক্ষ চন্দ্ৰটো আমাৰ অসমীয়া সাহিত্যত প্ৰথম সংযোজন কৰিছিলে মেঘনাদ বধ নাটকত তাৰ সংলাপ এটা শুনাচোন যেতিয়া মেঘনাদ ঢুকাল মেঘনাদৰ পত্নীয়ে আহি পেলাই গোটেই সখীবিলাক লৈ ৰামৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে যুদ্ধ কৰিবলৈ যাওঁতে যেতিয়া মেঘনাদৰ পত্নীৰ মুখত দিছে কি বুলি সাগৰত পৰো বুলি ওলাই যেতিয়া ততিনী পৰ্বত বিদাৰি তাৰ খাদ্য ৰথে তাৰ গতি ৰক্ষৰী জীয়ৰী মই দানৱ বোৱাৰী মেঘনাদ স্বামী মোৰো ৰাৱণ শহুৰ মই নকৰো নে ভয় ভিক্ষুক ৰামক যোৱা সখী মাতি আনা সকলো সখীক ৰণৰ আসাজেৰে আহক সকলো দেখিছা কেনেকুৱা সুন্দৰ সংলাপ দিছে মেঘনাদৰ পত্নীৰ মুখত কোনে দিছিলে চন্দ্ৰধৰ বৰুৱাই প্ৰথমে অমিত্ৰাক্ষ চন্দ্ৰ আমাৰ অসমীয়া সাহিত্যত সংযোজন কৰিছিলে বঙালী কবি মাইকেল মধুসূদন দত্ত বৰুৱাৰ পৰা ধাৰ কৰি পেলাই তেতিয়াহ'লে আমি তেওঁ হ'ল আমাৰ অমিত্ৰাক্ষ চন্দ্ৰৰ স্ৰষ্টা অসমীয়া সাহিত্যত গতিকে এই অমিত্ৰাক্ষ চন্দ্ৰ তেতিয়াৰ পৰা আমাৰ অসমীয়া সাহিত্যত ধাৰা এটা আহিছে গতিকে আমি অমিত্ৰাক্ষ চন্দ্ৰৰ বিষয়ে তোমালোকে পাছলৈ আৰু ডাঙৰ হ'লে পঢ়িবা এতিয়া মই মোহাৰিছোঁ এতিয়া মই মিত্ৰাক্ষ চন্দ্ৰৰ কথা কম চাবাচোন মিত্ৰাক্ষ চন্দ্ৰ ভাগ তোমালোকে এইটো মই মোহাৰি দিছোঁ দেই মিত্ৰাক্ষ চন্দ্ৰ ভাগ আমাৰ কেইবাটাও আছে যে এটা হ'ল পদ বা পয়াৰ চন্দ্ৰ ত্ৰিপদী চন্দ্ৰত আমি তিনিটা পাম দুলৰী ছবি আৰু লেচাৰী তাৰ পৰা আহিলে আমাৰ ঝুমুৰা চন্দ্ৰ আহিব তাৰপিছত জোনা চন্দ্ৰ আহিব জোনা চন্দ্ৰত হস্ৰজোনা বা একাৱলী আৰু দীৰ্ঘজোনা বা কুসুমমালা আৰু এটা আহিব চন্দ্ৰ কি আছে পাবা তোমালোকে সেইটো হ'ল চনেটো এটা চন্দ্ৰভাগ সুকীয়া আছে এইখিনি আমি আলোচনা কৰিম এতিয়া প্ৰথম মই কি কৰিম মাত্ৰ আজি এটা চন্দ্ৰ অলপ মিত্ৰাক্ষ চন্দ্ৰৰে এটা ভাগ হ'ব মিত্ৰাক্ষ চন্দ্ৰৰ এটা ভাগ আজি তোমালোকক মই বুজাম মিত্ৰাক্ষৰ বা মিলিতান্ত চন্দ্ৰ মিলিতান্ত মানে অন্তবিলাক মিল আছে মিলিতান্ত চন্দ্ৰ ইয়াৰ মই তোমালোকক এটা ললো প্ৰথম পদ বা পয়াৰ পদ প্ৰথম পয়াৰ লিখো দেই পদটো ভাল নালাগে প্ৰথম লিখি পয়াৰ বা পদচন্দ্ৰ ইয়াক প্ৰথমে মই লিখো তোমালোকে সদায় পাই থাকা নামঘৰত শুনা ভকতসকলে গায় তোমালোকে নামঘৰলৈ গ'লেও শুনিবলৈ পাবা কীৰ্তন মিলিলেও প্ৰথমতেই পাবা য'ত পদ আছে চোৱাচোন এনেকুৱাখিনিক আমি পদ বা পয়াৰ চন্দ্ৰ বুলি কওঁ মই ইয়াত লিখি দিছোঁ তোমালোকে চোৱা প্ৰথমে তোমালোকে বহীত লিখি যাবা দেই প্ৰথমে প্ৰণামো ব্ৰহ্ম এইখিনি লিখো তলত তাৰ নাই ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ এইটো আমাৰ পদ আমি পাইছোঁ নহয়নে ইয়াক আমি পদ বা পয়াৰ চন্দ্ৰ বুলি কেনেকৈ ক'ম তোমালোকে চোৱা এইখিনি যে লিখিলোঁ এইটো এটা 1 নম্বৰ চৰণ মই অথনি কৈছোঁ তোমালোকৰ চৰণ মই পাছত ভালকৈ বুজাম আৰু এইটো হ'ল 2 নম্বৰ চৰণ বা পাত
আকৌ এই ইয়াত কেইটা আখৰ থাকিব পদ বা পয়াৰ চন্দ্ৰ সদায় 14টা আখৰ থাকিব তোমালোকে লিখি চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 ইয়াত 14টা আখৰ আছে দ্বিতীয় শাৰীত যোৱা ইয়াতো 14টা পাম আমি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 এই 14টা আখৰ আছে এই 14টা আখৰ আমি যেতিয়া পঢ়িম যেতিয়া আমি ইয়াত ছন্দ বিচাৰ কৰিম তেতিয়া আমি দেখিবলৈ পাম ইয়াত কেনেকে জিভাই আমাৰ বিশ্ৰাম লব বিচাৰে চাবাচোন প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্বয় অৱতাৰ ৰকা ৰকা ৰণ নাৰায়ণ দেখিছানে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্বয় অৱতাৰ ৰকা ৰণ নাৰায়ণ আমাৰ পাঠকসকলে এনেকে গায় তুমিও গোৱা ময়ো গাওঁ সকলোৱে গাওঁ কিন্তু এই যে গাওঁ যে ব্ৰহ্ম বুলি কোৱা লাগিলে তোমালোকে দেখিলা মই বেকা আঁচ এডাল পাৰি দিলোঁ আকৌ এইফালে তোমালোকে দেখিলা মই এইখিনি এটা বেকাকে আঁচ পাৰিলোঁ ইয়াত এডাল পাৰিলোঁ আকৌ এইখিনি দুডাল আছিলে দুডালৰ পাছত এডাল পাৰিলোঁ এই যে বেকাকে পাৰিলে এইবোৰ আমি পৰ্বচিন বুলি কওঁ পৰ্বচিন গতিকে আমি তেতিয়া তোমালোকে দেখিলা 14টা আখৰ আছে প্ৰতিটো হেৰিত আমি দুটা পৰ্ব পাম প্ৰতিটো চৰণত দুটা পৰ্ব পাম এইটো এটা পৰ্ব এইখিনিলৈকে আকৌ এইটো এটা পৰ্ব এটা চৰণত দুটা পৰ্ব থাকিব ইয়াত তেনেকৈ এইটো এটা পৰ্ব আৰু এইটো এটা পৰ্ব দুটা পৰ্ব থাকিব এটা চৰণত 14টা আখৰ থাকিব মানে এটা স্তৱকত দুটা চৰণ থাকিব প্ৰতিটো চৰণত 14টাকৈ আখৰ থাকিব এই 14টা আখৰ আকৌ দুটাকৈ পৰ্ব থাকিব এটা পৰ্ব দুটা পৰ্ব প্ৰথম পৰ্বত আমি 8টা আখৰ পাম দ্বিতীয় পৰ্বত আমি 6টা আখৰ পাম 8টা আখৰ পাম 6টা আখৰ পাম মুঠ 14টা 8 যোগ 6 সমান 14 8 যোগ 6 সমান 14 এই যে 14টা দুটা পৰ্ব 14টা আখৰ দুটা চৰণ থকাকে আমি কি বুলি কম পদ বা পয়াৰ ছন্দ বুলি কম গতিকে এতিয়া আমি সূত্ৰটো লিখিব নিশ্চয় পাৰিম যে যিটো স্তৱকত দুটা চৰণ থাকিব প্ৰতিটো চৰণৰ প্ৰথম চৰণত দুটা পৰ্ব থাকিব বা প্ৰতিটো চৰণত আমাৰ দুটাকৈ পৰ্ব থাকিব প্ৰথমটো পৰ্বত আমাৰ 8টা এটা পৰ্ব হ'ব আৰু 6টা আখৰ এটা পৰ্ব হ'ব দ্বিতীয়টো চৰণো আমাৰ 8টা যুক্ত এটা পৰ্ব হ'ব 6টা যুক্ত এটা পৰ্ব হ'ব আৰু এই 8 যোগ 6 14টা আখৰ যুক্ত শাৰীকে আমি কি বুলি কম পদ বা পয়াৰ ছন্দ বুলি কম বা পয়াৰ বা পদৰ ছন্দ বুলি কম এই সূত্ৰ তোমালোকে নিশ্চয় লিখিব পাৰিবা নে মই লিখি দিব লাগিব নিশ্চয় তোমালোকে গম পাইছা যে যিটো স্তৱকত দুটা চৰণ থাকিব প্ৰতিটো চৰণত দুটাকৈ পৰ্ব থাকিব আৰু প্ৰতিটো চৰণতে 14টা আখৰ থাকিব আৰু দুইটা চৰণৰ শেষৰ ধ্বনি মিল থাকিব লাগিব সেই মিলযুক্ত শব্দকে আমি মূলযুক্ত শব্দযুক্ত স্তৱকটোকে আমি পদ বা পয়াৰ ছন্দ বুলি কওঁ নিশ্চয় বুজি পাইছা তোমালোকে বহি উলিয়াই লিখিছা যদি কিবা নোৱাৰা মোক আকৌ তোমালোকে সুধিবা তেতিয়াহ'লে এতিয়া মই পাছৰ ছন্দখিনি আকৌ পিছত বুজাম তোমালোকক ভালকৈ আলোচনা কৰিম আমি এতিয়া আমি কিনো পালো আকৌ এবাৰ আমি আকৌ মনত পেলাওঁচোন যে প্ৰথম কি পঢ়িলোঁ চন্দ্ৰ তোমালোকক ধাৰণা দিলোঁ চন্দ্ৰ কাক বোলে সেইটো কথা আমি জানিলোঁ চন্দ্ৰ ভাগ কেইটা পালোঁ দুটা পালোঁ মিত্ৰাক্ষ আৰু অমিত্ৰাক্ষ মিত্ৰাক্ষ চন্দ্ৰ কেনেকুৱা হয় অমিত্ৰাক্ষৰ চন্দ্ৰ কেনেদৰে হয় সেই কথা আমি আলোচনা কৰিলোঁ আকৌ মিত্ৰাক্ষ চন্দ্ৰৰ আমাৰ ভাগ কেইবাটাও আছে তাৰ আমি এটা ভাগ ল'লোঁ পদ বা পয়াৰ ছন্দ পদ বা পয়াৰ ছন্দ কেনেকৈ 14টা আখৰযুক্ত দুটা চৰণযুক্ত দুটা পৰ্বযুক্ত আৰু শেষৰ ধ্বনি মিল থকা আখৰ স্তৱককে যে আমি পদ বা পয়াৰ ছন্দ বুলি কওঁ সেই কথা আমি গম পালোঁ গতিকে মই ভাবিছোঁ নিশ্চয় তোমালোকে ইয়াৰ পৰা উপকৃত হ'বা আৰু ইয়াৰ পাছত আমি আলোচনা কৰিম এনেধৰণৰ কিছুমান কবিতা তোমালোকে ঘৰত কৰিবলৈ যত্ন কৰিবাচোন তেতিয়াহ'লে আজিলৈ আমি পাঠ সামৰোঁ